সকলোলৈ নমস্কাৰ। মই এটি কবিতা পাঠ কৰিম। সোণোৱালক লগ পালে এতিয়া নুসুধাই ভাল, অসমীয়াৰ পাঠ প্ৰসংগ বহু আশাৰ কথা। তেওঁক নুসুধাই ভাল, তেওঁৰ বাবে বহু আশা কৰি ৰৈ থকা আইতা ককাহঁতৰ কথা। তেওঁক নুসুধাই ভাল, তেওঁ হিন্দু নে মুছলিম। সোণোৱালক এতিয়া নুসুধাই ভাল, আমাৰ অসমৰ সিংহাসনত বহি থকাজন অসমৰে অসমীয়া নে বিদেশৰ আন কোনোবা। অসমীয়াই বুকুত বান্ধি থোৱা বহু আশাক কিয় মোহাৰি পেলাব বিচাৰিছে সোণোৱালে? তেওঁ কিয় পাহৰি গৈছে চুক্তিবদ্ধ দিয়া কথাবোৰ? এতিয়া সোণোৱালক লগ পালেও সোধা নাযায় কেঁচা ৰাস্তাবোৰ পকী কৰাৰ কথা। এতিয়া অসমৰ অসমীয়াৰ বাবে বহুতো নাটনিৰ সময়। এতিয়া সোণোৱালৰ লগত কথা পাতি থাকিলে অসমত ৰাজত্ব হ'ব বিদেশীৰ। অৱশ্যই সুযোগ পালে সোণোৱালক এবাৰ সোধাটো ভাল, তেওঁ অসমৰে অসমীয়া নে বিদেশৰ আন কোনোবা। এতিয়াও সোণোৱালৰ এবাৰ উপলব্ধি হ'বনে আমাৰ অসমখনৰ কাৰণে? যদি ভিডিঅ'টো ভাল লাগিছে লাইক কৰক, শ্বেয়াৰ কৰক আৰু চেনেলটো ছাবস্ক্ৰাইব কৰক।